স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো অলপ বিশেষ কাৰণ মোৰ জীৱনত এনেকুৱা এজন ব্যক্তিক আজি লগ পাবলৈ গৈ আছোঁ যিজন ব্যক্তি মই যেতিয়াৰ পৰা মই জানো আৰু দেখি আহিছিলোঁ ফাইনেলি সেই ব্যক্তিজনক আজি লগ পাম আৰু ইতিহাস থিয়েটাৰ আখৰা গৃহত ভিডিঅ'টো শেষলৈকে চাই থাকক কোনজন ব্যক্তি কোন ব্যক্তি মই দেখুৱাম আৰু যদি কথা পাতিব পাৰোঁ কথাও পাতিম যিহেতু মই প্ৰথম লগ পাম আৰু তেখেতৰ কামবোৰ মই বহুত বেছি ভাল পাওঁ আৰু তেখেতৰ কৈ নিদিওঁ বাৰু ভিডিঅ'ত দেখুৱালে গম পাব কৈ দিলেতো আপোনালোকে গমেই পাই যাব তো ভিডিঅ'টো চাই দিয়ক ধুনীয়াকৈ আৰু এতিয়া সময় হ'ল আবেলি 5টা বাজিব আৰু 5 মিনিট সময় আছে আৰম্ভ কৰিছোঁ শেষলৈকে চাব যিহেতু আমি অলপ সময়ৰ পিছতে ব্যস্ত হৈ যাম তাৰ আগতে দোকানত আহিলোঁ আমাৰ মানে কেম্পৰ ওচৰত এখনেই দোকান আছে ইয়াত কেম্পটো তাৰ ওচৰত এখনেই দোকান আছে এইখন তো ইয়াত ঠাণ্ডা বন বিস্কুট বা কিবা কিবি খাই কিনে পেটটো অলপ ভৰাই লওঁ তাৰপিছত বনাই গৈ আছোঁ আৰু ইয়াত আছে এনেকৈ ইয়াতে খাই লওঁ এইফালে খুৰী আছে আমাৰ খুৰী খুৰী বন এটা দিয়ক আৰু ঠাণ্ডা দিয়ক এইটো বম বিস্কুট আৰু মোৰ বিশেষ ব্যক্তিজন ছাৰ পংকজ ইংতি ছাৰ সৰুৰে পৰা টিভিত আপোনাক খুব দেখি আছিলোঁ ছাৰ আৰু ফাইনেলি আজি আপোনাক লগ পালোঁ বহুত ভাল লাগিলে আৰু আপোনাৰ কোৰিঅ'গ্ৰাফীটো ক'বই নালাগে তো ছাৰ শুভেচ্ছা এটা দি দিয়ক মোৰ পেজটো জোনাকৰ পোহৰ অসম অ'কে নমস্কাৰ মই পংকজ ইংতি আৰু ইয়াত মই চাগে প্ৰথমবাৰ লগ ছাৰ প্ৰথম পাইছোঁ খুব ভাল লাগিছে আৰু খুব ভাল ডান্সাৰ হয় কৰি আছে আৰু তাৰ কিবা জোনাকৰ পোহৰ বুলি এটা চেনেল আছে সেই চেনেলটো সকলোৱে চাওক অসমবাসী ৰাইজে চাওক আৰু তাৰ কামবিলাকক আশীৰ্বাদ কৰক সেইখিনি আৰু ছাৰৰ যিটো কোৰিঅ'গ্ৰাফী গান আছে সেইটো ষ্টেজত আহিব আপোনালোকে লাইভ চাব কাৰণে ছাৰ ধন্যবাদ থাকিল ঠিক আছে ছাৰ আৰু এনেকৈ আমি প্ৰেক্টিছ কৰি আছোঁ মানে ছাৰ গ'লগৈ ছাৰে মাত্ৰ 2 ঘণ্টাত আমাক গান ক্লিয়াৰ কৰি দি থৈ গ'ল এতিয়া ফিনিচিংটো আমাৰ কাম ছাৰ আহিব আকৌ লাইট মিলাব ষ্টেজ মিলাব তো আমাক যিমানখিনি পাৰে পূৰা একদম কষ্ট কৰি ধুনীয়াকৈ শিকাই থৈ গ'ল এতিয়া পলিচ কৰা দায়িত্বটো আমাৰ তো আমি যিমান পাৰোঁ ৰাতিলৈকে পলিচ কৰিম না গাইজ হা আচ্ছা আৰু এইফালে আছে ইহঁতে আৰু এইফালে আছোঁ আমি তো চাই থাকক শেষলৈকে আৰু এয়া গ্ৰাউণ্ডত চলি আছে ৰাম ৰাজ্য লক্ষ্মণ নাটকখনৰ মিউজিকৰ কাম আৰু এইফালে চলি আছে আমাৰ ডান্সৰ কাম আৰু মই যাম বাৰু অলপ সময় পিছত তাত যাম তাৰ পৰিৱেশো আপোনালোকক দেখুৱাম যেতিয়া আমাৰ টি ব্ৰেক দিব ন ইয়াৰ পৰা আগঘৰ টি ব্ৰেক দিব তেতিয়া গৈ আছোঁ তাত আৰু তাৰ পৰা ভিডিঅ' দেখুৱাই আছোঁ আপোনালোকক গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ আৰম্ভ কৰিছোঁ শেষলৈকে চাব আৰু আজি হ'ল 30 জুলাই যোৱাকালি ৰাতি ছাৰ আহিলে মই দেখুৱালোঁ আপোনালোকক ডান্সৰ ভিডিঅ'টো মানে ৰিহাৰ্চেলৰ ভিডিঅ'খিনি দেখুৱালোঁ আৰু ইমান সময় মই টাইম নাপালোঁ ভিডিঅ' কৰি থাকিবলৈ আৰু এতিয়া ৰাতিপুৱা আজি মানে 30 জুলাই আজি মই ৰাতিপুৱা ওলাই আহিছোঁ আৰু ইয়াৰ লগত বা আপোনালোকে সুধিছে নহয় কমেণ্ট কৰি কোনজনী বাক নিব আহে দেখাব এয়া বা ভালনে আৰু আমাৰ আজি চাগে মিউজিক কথা শেষ হ'ব আচ্ছা মানে আমাৰ দুখন নাটক টোটেলি কমপ্লিট এতিয়া 3 নম্বৰ যিখন নাটক ৰাম ৰাজ্য লক্ষ্মণ সেইখন নাটকৰ মিউজিকৰ কাম হৈ আছে দীপক ছাৰ কৰিছে আজি কমপ্লিট কৰিব আৰু মই দীপক ছাৰক যদি পাৰোঁ আপোনালোকক দেখুৱাম কথা পাতিম নে কিবা আৰু যোৱাকালি যিটো পংকজ ছাৰে গান কৰিলে পংকজ ইংতি ছাৰে সেই গানটোত আমাৰ বাও আছে আৰু ৰিহাৰ্চেল মই ভিডিঅ'ত দেখুৱাই নাথাকোঁ ডাইৰেক্ট ষ্টেজত আহি কিনে চাম বলক এতিয়া গ্ৰাউণ্ডলৈকে যাম আহি পালোঁ আমাৰ আখৰা গৃহ আহি পাই ইয়াত গ্ৰাউণ্ডত মিউজিকৰ কাম আৰম্ভ হ'ব আৰু ইয়াত দাদাসকলৰ লগত বহিছোঁ পূৰা গুণা মেৰৰ কামত লাগিছে আজি কি ষ্টেজ উঠিব নেকি ষ্টেজত কৰিব নেকি আজি নকৰে মানে ৰেডি কৰি থৈছে আৰু এই গুণাবিলাক হাতেদি মেৰাই মানে এইবিলাক যে ঘৰবিলাক যে বনায় ঘৰবিলাক বান্ধে এই গুণা দি হয়নে কিবা ক'ব নেকি এতিয়া মাতটো নোলায় বোলে তো যা নহওক এতিয়া আমি ষ্টেজত যোৱাকালি শিকাই থোৱা গানটো বা তাৰ আগত শিকোৱা গানটো সেই গানটোতো আমি প্ৰেক্টিছ কৰিম আৰু নাটিকাৰো চব নাটিকাও কমপ্লিট হৈছে কিন্তু প্ৰেক্টিছ কৰিলে আমাৰ ভাল মানে বস্তুটো পলিচ হৈ থাকিব আৰু এতিয়া সেইখিনি কামখিনি আমি কৰিম তাৰপিছত দিনটোৰ ভিডিঅ' যোগেদি মই এনেকৈ দেখুৱাই গৈ আছোঁ আখৰা গৃহৰ পৰা আমাৰ চেমল ভাই আছে চেমল ভাই কিবা ক'বা দিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলা নাই অ'কে আৰু এয়া চলি আছে ৰাম ৰাজ্য লক্ষ্মণৰ মিউজিকৰ কাম আৰু আমাৰ লগত আছে দীপক ছাৰ এখেত ছাৰ কাম শেষ হ'লে ছাৰৰ লগত কথা পাতিম ভিডিঅ' বনাম এক্সট্ৰাকৈ ছাৰৰ লগত আৰু এয়া ধুনীয়াকৈ চলি আছে বা আৰু কেইটা চিন আছে বা আচ্ছা ৰিহাৰ্চেল শেষ হৈ গ'ল এতিয়া আমাৰ চেমল ভাই কি বনাবা চেমল
বগাচৰে অৰ্থাৎ ব্ৰইলাৰ মাংস। বগাচৰে অৰ্থাৎ ব্ৰইলাৰ মাংস। তো এতিয়া এই মাংস লৈ আহিলোঁ 200 টকা। আমি 4জন ল'ৰা যিহেতু হৈ যাব, এইখিনি যথেষ্ট। আৰু ভাতটো আমি পাকঘৰত আছে ভাত। তো চাই থাকক, আজিৰ ভিডিঅ'টো এনেকৈ দেখুৱাই আছোঁ। চেমল ভাই মাংস বিলাই আছে, গা পা ধুই ভাতৰ পাতত বহি গ'লোঁ। চেমল ভাতটো খাই লওঁ দিয়া ধুনীয়াকৈ। প্ৰত্যেকবাৰে ছাৰে আমাৰ নাটক মিউজিক গাথা শেষৰ পিছত এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰে, আৰু সেই ব্যতিক্ৰম নহয় আজি এতিয়া দীপক দাই সুন্দৰকৈ হয় মানে তেখেতৰ সেই প্ৰাণটো আমাক অলপ ঢালি থৈ যাব, হয়। তাৰ কাৰণে আমি ৰৈ আছোঁ। এতিয়া ছাৰৰ আমি সুন্দৰ অনুষ্ঠানটো উপভোগ কৰিম। কি ক'ব? বহুত এক্সাইটেড হৈ আছোঁ ছাৰৰ এই অনুষ্ঠানটো শুনিবৰ কাৰণে সঁচাকৈ। বিশেষকৈ মই আগতে এনেকৈ লাইভত পোৱা নাই, ফাৰ্ষ্ট টাইম পাইছোঁ। বহুত এক্সাইটেড হৈ আছে এইটো শুনিবৰ কাৰণে। মই এই 3 নম্বৰ পৰা পাম ছাৰ। যোৱা বছৰ ৰাস্তিৰ লগত পাইছিলোঁ আপোনাক, আৰু এইবাৰ ইয়াতে হয় ছাৰ। তো আপোনাৰ অনুষ্ঠানটো এতিয়া চাম। ছাৰে পূৰা অস্ত্ৰ শস্ত্ৰ ধুনীয়াকৈ চফা চফা কৰি আছে, আৰু আগবাঢ়ি যাওঁ ভিডিঅ'টো শেষলৈকে চাম। এতিয়া হাতে হাতে বুটৰ টোপোলা আৰু লাল চাহ। তো এইটো খাই কিনে আমি অনুষ্ঠানটো উপভোগ কৰিম। এইফালে সকলো বহি গ'ল ছাৰৰ অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে। আৰু বিয়াখন হৈ গ'ল। এতিয়া দেখিছোঁ মানে দৰা কইনা একদম ল'ৰা ছোৱালী জন্ম হৈছে। সিদিনাখন গৈছোঁ, দেখিছোঁ বিহু মাৰি আছে। কেনেকৈ? তেনেহ'লে আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। পুনৰবাৰ ইতিহাস থিয়েটাৰৰ সমূহ কলা কুশলী অভিনেতা অভিনেত্ৰী, তাৰপিছত আমাৰ গোটেই আৰু আমি এতিয়া নাটিকাৰ পলিচ কৰি আছোঁ। এই ষ্টেজত কৰি আছোঁ আকৌ গানৰ, আমি গানৰ কৰি আহি ইয়াত নাটিকা হেৰি কৰি আছোঁ আৰু পলিচ কৰি আছোঁ। তো এতিয়া সময় কেইটা বাজিলে আপোনাৰ 10:30 হ'ল, মানে এতিয়া নিশা 10:30 বাজিছে। আৰু আজি অনিৰ্দিষ্ট টাইমত কোনো নিৰ্ধাৰিত সময় আজি নকওঁ আপোনালোকক কেইটা বাজে, একো ঠিক নাই। তো আমি এতিয়া নাটিকাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। ব'লক। এতিয়া নিশা 1:38 হৈছে, আৰু এয়া আমি ষ্টেজৰ ওপৰত আখৰা কৰি আছোঁ। এয়া ইহঁতে পূৰা ভাগৰ জাগৰ বহি গ'ল, আৰু এয়া ছাৰ দুজনে মানে ষ্টেপ বনাই আছে। ধনজিত ছাৰ, আৰু ধনজিত ছাৰৰ লগত আছে এজন প্ৰশিক্ষক। তো ধুনীয়াকৈ শিকাইছে, আমিও ধুনীয়াকৈ লৈ আছোঁ। আৰু যিহেতু ৰাতি বহুত ৰাতি হ'ল, 2টা বাজো। তো এনেকৈ আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ। আপোনালোকে আহিব, আমাক আশীৰ্বাদ কৰি কিনে যাব এবাৰ। সেয়া 2টা বাজিব হৈ গ'ল। তো গানৰ প্ৰেক্টিচ কৰি আছোঁ। আমাৰ যিটো এইটো লাইনৰ মানুহ DDC বুলি ক'লে চিনি পায়, ধনজিত দা। ধনজিত ছাৰে আমাৰ কোৰিঅ'গ্ৰাফ কৰিছে বহুত ধুনীয়াকৈ। এটি গীত দৰাযাত্ৰী নাটকখনৰ এটি ধুনীয়া ৰোমান্টিক গান কৰি আছে ছাৰে। তো আপোনালোকে ইতিহাস থিয়েটাৰ পেণ্ডেলত আহিলে দেখি পাব। আৰু এতিয়া ৰাতি 2টা বাজিব, বেছি সময় নাই। কেইটালৈকে ৰিহাৰ্চেল হয় নাজানো। যেতিয়ালৈকে ভাত নাখাওঁ মানে ভিডিঅ'টো শেষ নকৰোঁ। ভাত খাই ৰুম পোৱাৰ পিছত মই ভিডিঅ'টো শেষ কৰিম।
সিদিনা তাত আপোনাক সেই শ্বুটিংটোত লগ পাইছিলোঁ ছাৰক আৰু আজি ইতিহাস থিয়েটাৰৰ ষ্টেজৰ ওপৰত ছাৰ গানটো আপুনি কমপ্লিট কৰি দিলে বহুত ভাল লাগিছে এতিয়া পলিচ কৰি দৰ্শকক কিমান ভালকৈ দেখুৱাব পাৰোঁ সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব মোৰ পেজটো জোনাকৰ পোহৰ অসম কিবা এটা শুভেচ্ছা দি দিয়ক আমাৰ তোমাৰ নাম প্ৰাণজিত ভাইটি খুব ভাল ডান্স কৰে আৰু মোৰ শ্বুটিঙতে কৰিছিলে প্ৰাণজিতৰ লগতে আমাৰ প্ৰাণজিত আৰু এটা প্ৰাণজিত আছে হেৰি ৰাস্তিৰ লগত আছে আৰু খুব ধুনীয়া পেজ সপোনৰ জোনাকৰ পোহৰ আপোনালোকে লাইক কৰিব লাগিব না লাইক কৰিব লাগিব ফ'ল' কৰিব লাগিব মইতো ফ'ল' কৰিমেই বাৰু মই ফ'ল' কৰিছোঁ আপোনালোক ফ্ৰেণ্ডত আছে মই ফ'ল' কৰিম আৰু আপোনালোকে ফ'ল' কৰিব আৰু খুব ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব আপোনালোকে চাই থাকিব আৰু ভাইটিহঁতক আশীৰ্বাদ কৰি যাব ধন্যবাদ ছাৰ তো আপোনালোকে আকৌ আহিব চাগে একদম আহিম তো এতিয়া ৰিহাৰ্চেল পেকআপ দিলে সময় 2টা বাজিলে তো এতিয়া ফ্ৰেছ চেজ হৈ ভাত পানী খাই আৰামছে শুই যাম আকৌ কালি 10টা বজাৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ ভিডিঅ'বোৰ একেৰাহে বনাই থাকিব পৰা নাই যিহেতু টাইমৰ বিৰাট অভাৱ হৈছে আৰু আমি ৰিহাৰ্চেলত এনি টাইম ব্যস্ত হৈ থাকোঁ আৰু আজি হ'ল আগষ্টৰ 1 তাৰিখ আৰু মই ৰাতিপুৱা বাঘ আনিবগৈ গাড়ীখন ষ্টেজৰ কাষতে ৰাখিব লগা হ'ল মানে এইয়া ৰেম্পৰ ট্ৰলি যাব যে তাৰ পাইপ দিয়াৰ কাৰণে মানে গাড়ীখন যাব পৰা নাই আৰু এইফালে গ্ৰাউণ্ডত চলিছে নাটকৰ আখৰা আৰু ইয়াত আমাৰ ডান্সৰ আখৰা হ'ব তো এই যিখিনি ভিডিঅ' আপোনালোক দেখুৱালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব যিসকল পেজত চাইছে পেজটো ফ'ল' কৰিব আৰু যিসকল ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই লগ পাম নেক্সট এটা ব্লগত জয় অসম